পুনৰবাৰ সকলোকে অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ পৰিৱেশ বিষয়ৰ প্ৰথম পাঠটিৰ পঞ্চম অৰ্থাৎ অন্তিম খণ্ড আগবঢ়াবলৈ লৈছোঁ। আজি আমি অসমৰ কোন কোন ঠাইত কি কি কীৰ্তিস্তম্ভ আছে তাৰ বিষয়ে শিকিবলৈ পাম। গোৱালপাৰাৰ সূৰ্য পাহাৰ, তেজপুৰৰ অগ্নিগড়, ডিমা হাছাও জিলাৰ মাইবং আৰু কাছাৰৰ সাজপুৰত কছাৰীসকলৰ কীৰ্তিস্তম্ভ আছে। তোমালোকে নিশ্চয় পাছফালৰ ডিসপ্লে বৰ্ডত দেখিছা। শিৱসাগৰ জিলাত ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ আৰু চৰাইদেউৰ মৈদাম আছে। কামৰূপ জিলাত মদন কামদেৱ, চন্দিকা মন্দিৰ, মেৰঘৰ আদি আছে। এইবোৰ আমাৰ দেশৰ ঐতিহ্যৰ প্ৰতীক। অসমৰ ঠায়ে ঠায়ে বিভিন্ন দৌল, দেৱালয়, সত্ৰ, মঠ মন্দিৰ, মছজিদ আদি আছে। এইবোৰ হ'ল কামৰূপৰ নৱগ্ৰহ, কামাখ্যা, উমানন্দ, পোৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি। শিৱসাগৰ জিলাত শিৱদৌল, জয়দৌল ইত্যাদি আছে। মাজুলীত আউনীআটী, দক্ষিণপাট আৰু কমলাবাৰী সত্ৰ আছে। ধুবুৰীত টেগ বাহাদুৰৰ গুৰুদ্বাৰ, পাণবাৰীৰ মিৰ্জুমলাৰ মছজিদ, দিখৌমুখৰ আজানপীৰৰ দৰগাহ আৰু কাছাৰৰ ভুৱন পাহাৰৰ মন্দিৰ আদি আছে। এইবোৰো আমাৰ ঐতিহ্যৰ প্ৰতীক। আমাৰ ৰাজ্যৰ পুৰণি কীৰ্তিস্তম্ভ, মঠ মন্দিৰ, দৰগাহ আদিয়ে আমাক ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে। এইসমূহৰ বিষয়ে আমি সকলোৱে জনা উচিত। সেয়েহে এইবোৰ সৎব্যৱহাৰ আৰু সংৰক্ষণৰ দায়িত্ব আমাৰ সকলোৰে। তোমালোকে এতিয়াৰ পৰাই এই বিষয়ে সজাগ হ'বা আৰু সম্ভৱ হ'লে এই পুৰণি কীৰ্তিস্তম্ভসমূহ চাবলৈ যাবা। আমাৰ আজি অন্তিম খণ্ড ইমানতে সামৰণি পৰিছে। কাইলৈ আমি অনুশীলনীৰ বিষয়ে অধ্যয়ন কৰিম।